এইটো আপোনালোকে যেটো চাই আছে আপোনালোকে ইয়াতে প্ৰথমে যেটো নোটিছখন আছে ইয়াতে চাই লওক আপোনালোকে ইয়াতে যেটো লিখা আছে ভালদৰে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন তাৰপাছত ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস আসাম আপোনাৰ চাৰিটা বিভাগৰ যেটো এই নোটিছ একেটা নোটিছত আছে আৰু আপোনালোকে ডেটখন চাওক এই ডেটখন আছিল যোৱাকালিৰ আৰু এই নোটিছখন প্ৰকাশ পাইছে যোৱাকালি ৰাতিত আৰু আপোনালোকে এতিয়া নোটিছখন মানে কি লিখা আছে সেইখন আপোনালোকে চাও দেখুৱাই আছো ইয়াতে যদি আপোনালোকে পুৰা যদি পঢ়িছা ইয়াতে তো আপোনালোকে যেটো ইয়াতে এডভান্স নম্বৰ লিখা আছে আৰু এই নোটিছখন বিশেষকৈ আপোনালোক কি যেটো আপোনালোকে স্বাস্থ্য বিভাগৰ গ্ৰেড 4 এক্সাম দিছিলে সেই এক্সামৰ ৰিজাল্ট দিয়াৰ নোটিছ এইখন মানে ৰিজাল্টটো কেতিয়া দিব আপোনালোকে চাব ইয়াতে পুৰা দেখুৱাই আছো আপোনালোকক ইয়াতে আপোনালোক যদি চাই ইয়াতে যেটো ৰিজাল্টৰ ডেট এই ৰিজাল্টৰ ডেট হৈছে আপোনাৰ ইয়াতে যেটো 29/4/2023 মানে আজি যেটো স্বাস্থ্য বিভাগৰ গ্ৰেড 4 ৰিজাল্ট দিব আৰু আপোনালোকে এই চাৰিটা ওয়েবসাইটত আপোনালোকে কি পাব এই ৰিজাল্টটো পাব স্বাস্থ্য বিভাগৰ ঠিক আছে আৰু আপোনালোকৰ যেহেতু আজি ৰিজাল্ট দিব ইয়াতে যদি কিছুমানে যেহেতু আশা কৰি আছে যিবোৰৰ এক্সাম ভাল হৈছে কি যেহেতু এক্সাম ভাল হৈছে মানে ৰিজাল্ট ভাল হ'ব আৰু তেখেতসকলৰ নাম যেটো ৰোল নম্বৰ এই ৰোল নম্বৰ যেটো পিডিএফ ৰিজাল্ট থাকিব তাতে অহাৰ চান্সটো থাকিব সেই কাৰণে আশা কৰি আছে কিন্তু আপোনালোকক এটা কথা জনাও যিবোৰে 95 পাইছে 95 প্লাস পাইছে বা তেওঁলোকে যদি হেইবোৰে আশা কৰা ভাল কাৰণ ইয়াতে যদি আপোনালোকে গ্ৰেড 3 নন টেকনো যেটো ৰিজাল্ট চাইছে আপোনালোকে ইয়াতে 96 পোৱা ক্যান্ডিডেটৰ ইমান আছিল তেওঁলোকৰ কি হল এই যেটো গ্ৰেড 3 নন টেকনো ৰিজাল্টত ৰোল নম্বৰটো নাহিল তো সেই কাৰণে আপোনালোকে যিবোৰে 95 প্লাস পাইছে এই গ্ৰেড 4 এক্সামত তেওঁলোকে আপোনালোকে এই ৰিজাল্টৰ কাৰণে আশা কৰি থাকক আৰু ইয়াতে তো আপোনালোকে পাবই ওভাৰলেপিং ইমান ওভাৰলেপিং পাব মানে আপোনালোকে গণিবই নোৱাৰে আৰু আপোনালোকে যেটো গ্ৰেড 3 নন টেকনো চাইছে আপোনালোকে এটা ক্যান্ডিডেটে আপোনাৰ 10 পৰা 15টা বিভাগ লৈকে তাতে ৰোল নম্বৰ এটা ৰোল নম্বৰে আছে আৰু সেই একে কামটো এই গ্ৰেড 4 এক্সামত হ'ব আপোনালোকৰ ৰিজাল্টত আপোনালোকে আজি চাব এই ৰিজাল্টটো সেই একে ধৰণৰ ওভাৰলেপিং হ'ব আৰু আপোনালোকৰ বহুত ক্যান্ডিডেট এনেকুৱা আছে যিবোৰে 95 পাব 90 প্লাস পাব তেওঁলোকৰ ৰোল নম্বৰ এই ৰিজাল্ট লিষ্টত নাহে তো আপোনালোকৰ আজিৰ ৰিজাল্ট লৈ এডভান্স কংগ্ৰেচুলেশ্যন থাকিল যিবোৰে এক্সামটো ভাল হ'ব ৰিজাল্ট ভাল হ'ব তেওঁলোকৰ কাৰণে কংগ্ৰেচুলেশ্যন আৰু ৰিজাল্ট নিদিয়ালৈকে তেওঁলোকৰ কাৰণে বেষ্ট অফ লাক তো আজিৰ ভিডিও ইমানলৈকে ছিল ধন্যবাদ।